হয় বন্ধুসকল, আদিবাসী গোহাঁই আছাম চেনেলৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান আছোঁ এখন ফিল্ডত আছে, এখন ডাঙৰ এখন বৃহৎ ফিল্ড এখন। আৰু এই ফিল্ডখন আছে আপোনাৰ জেৰাই গাঁৱত আছে, ডিব্ৰুগড় জিলাৰ জেৰাই গাঁৱত আছে, ইয়াত চাবুৱাত। তো চাওক, ইয়াত এইটো দেখিছে, এইটো আপোনাৰ এই বাবুল ফুকনৰ এইটো মূৰ্তি হয়। আৰু এই বাবুল ফুকনক আপোনাৰ চিনি পায় সকলোৱে, ইণ্টাৰনেশ্যনেল প্লেয়াৰ হয় এই বাবুল ফুকন জেৰাই গাঁও। তো আকৌ এইজনেই হৈছে যিজন মানে ফুটবলাৰ, এইজন হৈছে বাবুল ফুকনৰ এইটো মূৰ্তি হয়, প্ৰতিমূৰ্তি। তো মই আছোঁ ইয়াতে। চাওক, ইয়াত এটা ক্লাছ চলি আছে, এইটো হৈছে লিমানচুন কুমফুৰটোৰ এইটো ক্লাছ চলি আছে। ক্লাবটোৰ আজি অপেনিঙৰ দিন। তো আজি ইয়াত এটা সৰু সুৰা এটি চেলিব্ৰেটি হ'ব, যে অনুষ্ঠীয়াকৈ। তো এটা কেক অনাইছে, কেকটো কটা হ'ব। আৰু কেকটো কাটি আজি আমি ক্লাবটোৰ শুভ দিনৰ কাৰণে, শুভ ভৱিষ্যতৰ কাৰণে আমি কামনা কৰিম। তো ব'লক আপোনালোকক দেখাই থাকিম। তো কেক কটা আৰু কেনেকৈ এক্সাৰচাইজ কৰে আপোনাক এতিয়া দেখাই ল'ব, ব'লক। এক্সাৰচাইজবিলাক এনেকৈ হয়, আমি একেবাৰে তলৰ পৰা ওপৰলৈ কৰোঁ, মানে ভৰি এংকলৰ পৰা আঁঠুৰ পৰা আপোনাৰ কঁকালৰ পৰা হাতৰ পৰা ডিঙিৰ পৰা তেনেকৈ কৰা হয়। ক্ৰমান্বয়ে নিয়মিতভাৱে তেনেকৈ কৰিলে স্বাস্থ্যটো সদায় ভাল হৈ থাকিব আৰু ফিটনেছটো মানে অলপ গঢ় দিব। তো কৰিলে তেনেকৈ ক্ৰমান্বয়ে মানে তলৰ পৰা ওপৰলৈ কৰিব লাগে, বা ওপৰৰ পৰা তললৈ তেনেকৈ ধৰণৰকৈ এক্সাৰচাইজটো কৰিব লাগে। তাৰপিছত আৰু ধৰি লওক জাম্প চাম্প কৰি মেলি গাটো গৰম কৰিব লাগে। গৰম কৰি দিয়াৰ পাছত ষ্ট্ৰেচিং কৰিব পাৰি, কিক মাৰিব পাৰি, পাঞ্চ কৰিব পাৰি, কাটা মাৰিব পাৰি। আপোনাৰ চিট আপ আছে, পুছ আপ আছে, বহুত কিবা কিবি আছে। আপোনাক চাওঁ কিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম। তো এইখিনি ল'ৰাখিনি সদায় ফ্ৰেছাৰ্ছ, মানে পূৰা 1 বছৰ হৈছে সিহঁতৰ। তো সিহঁতে মানে সৰু কম বয়স হৈছে, সেইকাৰণে সিহঁতক প্ৰেক্টিছটো লাইট দিয়া হয়, হাৰ্ড কৰি দিয়া নহয়। আৰু যিখিনি ছিনিয়ৰ ল'ৰাখিনিক অলপ হাৰ্ড প্ৰেক্টিছ কৰা হয়, কাৰণ কি সিহঁতৰ এক্সাৰচাইজ কৰি সিহঁতৰ মানে যিটো শৰীৰটোৰ যিখিনি ক্ষমতাখিনি মানে অলপ বৃদ্ধি হৈছে। সেয়ে ছিনিয়ৰ ষ্টুডেণ্টক অকণমান হাৰ্ড এক্সাৰচাইজ কৰিবলৈ দিয়া হয়। আৰু জুনিয়ৰখিনিয়ে কি হৈছে, নতুন, তো সিহঁতৰ অকণমান অসুবিধা হয়। তো নতুনকৈ আহিছে আৰু সিহঁতৰ শৰীৰটো ইমান কষ্ট সহ্য কৰিব পৰাকৈ মানে ক্ষমতা লাভ কৰা নাই সিহঁতি। আৰু লাহে লাহে সিহঁতৰ যেতিয়া ছিনিয়ৰ হৈ গৈ থাকিব, সিহঁতকো অলপ তেনেকুৱা ক্ৰমান্বয়ে মানে অকণমান কঠিনতকৈ কঠিন অকণমান হৈ গৈ থাকিব এক্সাৰচাইজসমূহ। আৰু নিয়মীয়া এক্সাৰচাইজ কৰি থাকিলে আপোনাৰ সৰু সুৰা বেমাৰ আজাৰৰ পৰা মানে নিজকে বচাই ৰাখিব পাৰিব। মই 96তে মই কম্পত জইন কৰিছিলোঁ, মই পাইনতলাত আমাৰ উৎপল ছাৰৰ ওচৰত। জইন কৰি আজি এই পৰ্যায় পালোঁহি। এটা ক্লাব খুলিব পৰাকৈ, ক্লাব মানে কণ ল'ৰা ছোৱালীখিনিক মোৰ যি শিকিছিলোঁ শিকাৰ এই জ্ঞানখিনি দিব পৰাকৈ এটা ক্লাব খুলিব পৰা সক্ষম হ'লোঁ। আৰু মাৰ্চেল আৰ্টটো তেনেকুৱা একো বেয়া নহয়। মাৰ্চেল আৰ্টটো মানুহে ভাবে মাৰ্চেল আৰ্টটো মাৰপিটৰ কাৰণে বুলি। একচুৱেলি মাৰ্চেল আৰ্টটো এটা খেল হয়, এইটো এটা স্পৰ্টছ হয়, স্পৰ্টছ গেম। এইটো এটা অলিম্পিকতো আছে। তো আমি ট্ৰাই কৰি আছোঁ, এদিন নিশ্চয় সফল হ'ম। আজি ক্লাবটো অপেনিং কৰা আজি 1 বছৰ হৈছে। আজিৰ দিনটোত এই ক্লাবটো অপেনিং কৰা হৈছিলে। তো আজি ষ্টুডেণ্ট প্ৰায় মানে আজি কম আছে, আজি অহা নাই। বতৰটো অকণমান ডাৱৰীয়া হোৱাৰ বাবে মানে কম হৈ গ'ল। তো প্ৰায় ইয়াত আছে আপোনাৰ 60-70টা ষ্টুডেণ্ট আছে। তো গোটেইখিনি সৰু সৰু স্কুলীয়া ল'ৰা হয়। এইটো নতুন ক্লাব, যেতিয়া নেকি গোটেইখিনি ফ্ৰেছাৰ্ছ হয়, একেবাৰে নতুন হয়। তো নতুনতে অকণমান শিকাবলৈ অসুবিধা হয় যদি মানে, কিন্তু আজি এবছৰ হোৱাৰ ফলত যথেষ্টখিনি উন্নতি হৈছে ল'ৰাখিনিও, ষ্টুডেণ্টসকলৰ। তাৰপিছত আৰু আমাৰ ছাৰ আহিছে এইফালে, আমাক যিজনে শিকাইছিলে, আমাৰ গুৰুজন আহিছে এইফালে এতিয়া। এওঁ হৈছে আমাৰ ছিনিয়ৰ ষ্টুডেণ্ট হয়। তো ভাল খেলুৱৈ হয় তেখেত। আৰু এই যিটো লগত আছে, এজন হৈছে মোৰ সতীৰ্থ হয়, মোৰ লগৰ এজন ইনষ্ট্ৰাক্টৰ হয়। তো আমাৰ ছাৰো আহি আছে এইফালে, দেখাইছোঁ ছাৰক। আৰু চাওক, এইখন এখন বৃহৎ ফিল্ড হয়। এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন গ্ৰাউণ্ড হয় এইটো। ইয়াত এটা গেলেৰী আছে, চাওক। এইটো গেলেৰীটো মানে অৰ্ধনিৰ্মিত হৈ আছে, এইটো সম্পূৰ্ণ নহ'ল। ইয়াত এইটো কাহিনী এটা আছে, গেলেৰী বনোৱা টাইমৰ সময়ত বহুত, তেতিয়া আমি সৰু আৰু এইকেইটা চব পেভিলিয়ন বনাই থৈছে। এইটো গ্ৰীণ ৰুম আছে, এইটো কম্পিউটাৰ ৰুম এটা আছে। ইয়াত চাওক, প্ৰায় 30 বিঘামান মাটি এটা প্লট হয় এইটো। এইয়া ওচ কৈছে ছাৰ, গুৰুক এইদৰে ওচ কৰা হয়। ওচ মানে ইয়াৰ যে প্ৰণাম হৈছে, গুৰু সন্মান কৰিছে গুৰুক। এইজন আমাৰ হৈছে গুৰু, যিয়ে আমাক শিকাইছিল। আৰু
এই ছাৰৰ পৰা আমি আজি শিক্ষা কৰি মানে এই লিমানচন কুম্ফুৰ মানে যি কলা কৌশল লৈ আজি আমি এওঁসকলক দিবলৈ আমি সক্ষম হৈছোঁ। আমি যি জানো সিহঁতক দিছোঁ, সিহঁতেও ল'বলৈ চেষ্টা কৰিছে। আজি কি হ'ল, আমাৰ ছাৰ কালি নিমন্ত্ৰণ কৰিছোঁ। আজি দিনটোতে আমি 2021 চনত যেতিয়া লকডাউন চলি আছিলে ন, সেই টাইমতে আমি ক্লাবটো অ'পেন কৰিছিলোঁ, মানে আমি ক্লাবটো প্ৰতিষ্ঠা কৰিছিলোঁ। তো আজি কি হ'ল, ক্লাবটো আজি বাৰ্থডে মানে জন্মদিন, যেনেকৈ প্ৰত্যেকৰে নিজৰ নিজৰ জন্মদিন থাকে জানো, আৰু ক্লাবটো আজি এবছৰ হৈছে, মানে এবছৰীয়া এটা ক্লাব। তো আজি জন্মদিন হ'ব। তো আমি আজি বেলেগ কেকো নকওঁ বাৰু, কেক এটা আনিছোঁ, কেকটো কাটিম, প্ৰত্যেকে কেক খাম। আৰু ক্লাবটোৰ উন্নতি হ'বলৈ, ক্লাবটোৰ ভৱিষ্যতটো মানে লাইফটো দীঘলীয়া হ'বৰ কাৰণে ইয়াত যাতে আৰু তোমালোকৰ লগত আৰু ল'ৰা আহে, শুনিছা নাই, তোমালোকৰ লগত আৰু ল'ৰা আহে, ইয়াত জইন কৰে, ক্লাবটো বৃহৎ হওক। ইয়াৰ পৰা আজি আমাৰ এই জেগাটো চিনি পাইছিলে, এইটো চাবুৱাত চিনি পাওক, গোটেই অল অভাৰ অসমত চিনি পাওক, অল অভাৰ ইণ্ডিয়াত চিনি পাওক, বিশ্বই চিনি পাওক। সেই পৰিস্থিতিৰে আজি আমি ক্লাবটোৰ কাৰণে আমি প্ৰাৰ্থনাও কৰিম চবেই। তো কি হ'ল, আমাৰ আজি বাৰ্থডে অনুষ্ঠানলৈ ছাৰ আহিছে, আৰু ছাৰে ক্লাব হয়, কাৰণ ছাৰে যেতিয়া আমি ষ্টুডেণ্ট হয়, ছাৰে আমাক যেতিয়া শিকাইছিলে, আমি যেনেকৈ তোমালোকক শিকাইছোঁ, তোমালোকে আমাৰ ষ্টুডেণ্ট নহয় জানো, আমি ছাৰৰ ষ্টুডেণ্ট। ছাৰৰ ষ্টুডেণ্ট যেতিয়া নেকি আমি তাৰমানে দুজন, তেনেহ'লে সেই তোমালোকে যে ছাৰৰ ষ্টুডেণ্ট, ছাৰৰ নাতিয়ে খুৱাইছা তোমালোকে। একেডাল নহয় আৰু এইটো আমাৰ যিটো কানেকশ্যনটো কি কৰিলে একেডাল আমাৰ। তো এতিয়া ছাৰক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ, ছাৰ এখন মানে তোলাম ছাৰে, তো সম্বৰ্ধনা জনাম আমাৰ নিবিৰে। তো ক্লেপ কৰা চবেই, কোৱা চবেই একেলগ। ছাৰে আপোনালোকৰ দুআষাৰ ক'ব। ক্লাবৰ উপস্থিত থকা সকলো ছাত্ৰ ছাত্ৰীসকল, প্ৰমুখ্যে আজি জাইগাঁও ক্লাবৰ প্ৰশিক্ষক ৰুদ্ৰ আৰু ধনী, সঁচাকৈ আজি আনন্দিত আমি, কিয়নো দেশৰ পৰিস্থিতি বেয়া হৈ থাকোঁতে আমাৰ এই ক্লাবটো অ'পেনিং কৰা হৈছিলে, আৰু সেই পৰিস্থিতিৰ পৰা আজি সম্পূৰ্ণ এবছৰীয়া হ'ল। আশা কৰোঁ এই ক্লাবটো দীৰ্ঘজীৱী হওক। এই ক্লাবৰ জৰিয়তে আমি বিশ্ব দৰবাৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ নাম উজ্বলাই তুলিব বুলি মই আশাবাদী, আৰু ময়ো যিমান পাৰোঁ সহায় কৰিম। নিজৰ জীৱনক আগুৱাই নিয়াত অলপ আগুৱাই যোৱা বুলি মই আশাবাদী। আগন্তুক দিনত এয়া আমি কামনা কৰিছোঁ যাতে ভৱিষ্যতে তেওঁলোকৰ শিক্ষাৰ ফালৰ পৰা শিক্ষা জগততো তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিব পাৰে, আৰু এই খেলৰ থ্ৰুৱেদি যি মাৰ্চেল আৰ্টৰ এই যোগেদিয়ে তেওঁলোকে আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ। আৰু আমাৰ এই ক্লাবৰ যেন ভৱিষ্যত উন্নতি হওক আৰু যশস্যা হওক, সকলোৰে মুখত প্ৰশংসা পাত্ৰ হওক। আমাৰ ছাৰে আৰু এয়া মোৰ সতীৰ্থ নৱেন্দ্ৰ বৰুৱা, তেখেতে কেকটো এতিয়া কাটিব। ইয়াত লিখা আছে জিৰাই কুম্ফু ক্লাব, কিন্তু ইয়াত এতিয়া আমি শেষ কৰিম। তো সময়ো হৈ গ'ল আমাৰ। পজিশ্যন ফাৰ্ষ্ট 10 ফাৰ্ষ্ট পজিশ্যন চবেই দিম এতিয়া শেষ হৈ গ'ল আমাৰ বাৰ্থডে অনুষ্ঠানটো। আমাৰ আজি প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান শেষ হ'ল। এতিয়া আমি চবেই ঘৰলৈ যাম, ছাৰেও ঘৰলৈ যাব। ছাৰে আহে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হয়, পানীতোলাৰ হয় ছাৰ, আমাক শিকাইছিলে, আমাৰ শিক্ষাগুৰু হয়। আৰু তো তেনেহ'লে আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।